আমি ক'ব পৰা নাই। আপোনালোকে চাব প্ৰতিযোগিতাসমূহত আমাৰ ইয়াত পোৱা নাই, কিন্তু বিভিন্ন অনুষ্ঠানত হৈ থকা প্ৰতিযোগিতাসমূহত বৰগীতৰ কিতাপ আগত নহ'লে তেওঁলোকে বৰগীতটো সম্পূৰ্ণকৈ গাব নোৱাৰে। মানে আমি পঢ়াৰ অভাৱ, আমি নপঢ়োঁ, আমি অধ্যয়ন নকৰোঁ। আজিকালিতো একেবাৰে সুবিধা হ'ল যে ইয়াতে আমাৰ মূলৰ পৰা এখন কাগজ আহিব, কাগজখন হোৱাটছএপে দি দিব। আপোনালোকক যদি মই এতিয়া প্ৰশ্ন কৰোঁ যে কিমানখন আঞ্চলিক শাখাই ইয়াৰ প্ৰতিলিপি নকল কপি উলিয়াই আনি পেলাই আমাৰ প্ৰাথমিক বিদ্যালয়, সেয়া কিন্তু আপোনালোকে লিখি উলিয়াব নোৱাৰিব। সমস্যাৰ সৃষ্টি হৈছে। হয়, ডিজিটেল ইণ্ডিয়াই বহুত আগবঢ়াই দিছে, মূলৰ পৰা কাগজ এখন আহি ইয়াত পোৱালৈ সময় লাগে, হয়, কিন্তু আমি আঞ্চলিকখনত কিয় প্ৰত্যেক প্ৰাথমিকত এটা কপি আমি কিয় দিব পৰা নাই? যিটো কাৰণে আমাৰো প্ৰশ্ন আহে, আমি বিষয় বিভাগলৈ সোধে যে এইবাৰ বিষয় কি দিছে। এতিয়া সময় তালৈ গুচি গৈছে। এইটো মই বাস্তৱ সত্য কথা কৈছোঁ, বাস্তৱ সত্য যে আমি হোৱাটছআপত দিলেই সকলো কাম হৈ গ'ল। হয়, আমি মিটিঙলৈ মাতিলে আমাৰ কাৰ্যনিৰ্বাহক মিটিঙে মাতিলে আহিব লাগে, কিন্তু আমি বিষয়বস্তুৰ তালিকাখিনি আমি দিব নোৱাৰোঁ। আৰু আমাৰ এই প্ৰতিযোগিতালৈ অহা আগমুহূৰ্তত কি বস্তুৰ প্ৰয়োজন হয় সেইখিনিও আমি আয়ত্তৰ পৰা বহুখিনি আঁতৰি আছোঁ। মই যে নেগেটিভ কথা কৈ আছোঁ, আপোনালোকে তাক পজিটিভকৈ ল'ব। মানে আমি সেইখিনি কৰিব লাগে যে মহাপুৰুষৰ অমূল্য সৃষ্টি বৰগীত হওক, খোল বাদ্য হওক, নৃত্যই হওক, অংকীয়া ভাওনা আমাৰ বুকুৰ মাজত কেতিয়া ঠাই দিব পাৰিম, আমি কেতিয়া তাৰ সুব্যৱস্থা কৰিব পাৰিম। হয়, আমাৰ নামঘৰসমূহ খুব সুন্দৰভাৱে চলি আছে, কিন্তু নামঘৰত যিখিনি বস্তু উপাদান থাকিব লাগে, গাঁৱে গাঁৱে এযোৰ গায়ন বায়ন থাকিব লাগে, আমাৰ সেয়া অভাৱত পৰিলক্ষিত হৈছে। আমি বৰগীত গোৱাৰ শিল্পী, আজি আপোনালোকে ইয়াতে সকলো ৰাইজ আছে, ইয়াত প্ৰতিযোগী নাই। আপোনালোকক মই কৈছোঁ, ইয়াত 7খন আঞ্চলিক শাখাৰ পৰা কিমান 14গৰাকীকৈ প্ৰতিযোগী আহিব লাগিব বৰগীতৰ। আপোনালোকে আহিব নোৱাৰে, আমি কিমান আগবাঢ়িছোঁ তাতেই প্ৰতিফলন ঘটিব। প্ৰত্যেক আঞ্চলিক শাখাৰ প্ৰতিফলন, সাহিত্য সংস্কৃতিৰ চৰ্চাৰ ওপৰত প্ৰতিফলন আজি জিলা সমাৰোহত ঘটিব। আপোনালোকৰ আঞ্চলিকৰ অগ্ৰগতি আপোনালোকে নিজ চকুৰে দেখা পাব। মাইকত যেতিয়া ঘোষণা ক'ব আমুক আঞ্চলিকৰ আমুক, আমুক আঞ্চলিকৰ আমুক, তেতিয়া আমাৰ প্ৰতিফলন ঘটিব। মানে আমি কি কৰি আছোঁ? মূলৰ নিয়ম যে আঞ্চলিকে সমাৰোহ পাতিব লাগে, আমি পাতিছোঁ, জিলাই পাতিব লাগে পাতিছোঁ, মূললৈ প্ৰতিযোগী পঠাইছোঁ। সেইটোৱে হৈ থাকিব নেকি? সেইটোৱে হৈ থাকিলে এটা সময়ত কি হ'ব জানে, আগে গিলাচটোৰ নিচিনা আঁকি দি হ'ব, এনেকৈ গৈ পিছলৈ অনুষ্ঠানটোৰ মৰ্যাদাটো ইমান তললৈ গুচি যাব। গতিকে আমিও অনুৰোধ কৰিছোঁ, মই ভাল পাইছোঁ ইয়াত প্ৰতিযোগীতকৈ দৰ্শকৰ সংখ্যা বহুত আছে। এতিয়া ইয়াত যিসকল বহি আছে আপোনালোকৰ শিশুসকলক আপোনালোকে আগবঢ়াই দিব লাগিব। মই যদি প্ৰশ্ন কৰোঁ, আজি ইয়াত যিখন সভা হৈ আছে, এই সভাত থকা আই মাতৃসকলৰ প্ৰতিগৰাকী শিশুৱে বৰগীত গাইছিলেনে? যুৱৰা নৃত্য নাচিবলৈ এবাৰ প্ৰস্তুতি চলাইছিলনে? সাহিত্য শাখাৰ কবিতা আবৃত্তি, বক্তৃতা প্ৰতিযোগিতাক তেওঁলোকে প্ৰস্তুতি কৰিছিলেনে? যদি নাই কৰা, আইসকল আপোনালোকে নিজেই প্ৰশ্ন কৰক নিজকে। এই সমস্যাটোৰ কথা মই 2004 চনৰ পৰাই ক'ৰবাত কথা ক'বলৈ কৈ আছোঁ, কিন্তু আমি যিসকলে কিবা এটা কৰি আছোঁ, আমাৰ অনুগামী আমাৰ ঘৰখনক আমি প্ৰস্তুত কৰি তুলিব আমি পৰা নাই। আজি ইয়াৰ সন্মুখত বহি আছে জ্যোতি কুমাৰ বৰা। জ্যোতি কুমাৰ বৰা যেতিয়া সৰু আছিল, আমি যেতিয়া সংস্কৃতিৰ দায়িত্ব লৈছিলোঁ, সি ভাগৱত পঢ়ে। তাৰপিছত মই দেখিলোঁ ল'ৰাটোৰ কণ্ঠ বৰ ভাল। তেতিয়া আমি প্ৰথম বছৰ দায়িত্ব লৈ অজামিল উপাখ্যান নাটকৰ আমি তেওঁ বৰগীত অংকীয়া গীত গাবলৈ আমি লৈ আহিছিলোঁ। আৰু তেতিয়া কি হৈছিল, অকল ক্ষীৰবাই গীত গাই থাকে, ভৱেন বৰুৱা চাইকেল বজাই থাকে, কিন্তু নাই কৰা। আমি নতুনত্ব আনিছিলোঁ, তেতিয়া নিপেন বৰুৱা, লাইন বৰুৱা আঞ্চলিক কৰা, জ্যোতি কুমাৰ বৰুৱাক আনি আমি সেইবাৰ অজামিল উপাখ্যানৰ লগত বেষ্ট এৱাৰ্ড পাইছিলোঁ। আমি 6টা বেষ্ট পুৰস্কাৰ পাইছিলোঁ। নতুন প্ৰজন্মৰ সৃষ্টি হৈছিল। আমি সংস্কৃতিখন থাকোঁতে 18জন শিল্পী, 18জন প্ৰশিক্ষকক আমাৰ মাজলৈ আনি আমি এই কামখিনি কৰিছিলোঁ, আৰু তেওঁলোকে তেনেদৰে পোহৰ বিলাইছিল। তাৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰণৱজ্যোতি শইকীয়া, দীপেন দত্ত আছে, আমাৰ গুৰু নৱকৃষ্ণ চন্দ্ৰমা বাইদেৱে বহি আছে, আমি বৰগীতৰ অ আ ক খ শিকা বাইদেউ বহি আছে। কিন্তু সেই সময় বৰ্তমান নোহোৱাৰ কাৰণে মনে মনে কিছু দুখো লাগে। এই কথাটো মই এইকাৰণে কৰিছোঁ যে আমাক জীয়াই থাকিবলৈ যিকেইটা উপাদান লাগে, সেই উপাদানকেইটা কিয় আমি সংগ্ৰহ কৰি ল'ব পৰা নাই? আমি কৈ আছোঁ আজি যুৱ উশৃংখলতাৰ কথা, কিন্তু যুৱ উশৃংখলা কিয়ে ভাঙিব? আপোনালোকে জানেনে, এভাগ বৰগীত সম্পূৰ্ণ কৰিবলৈ অতি কমে